ওয়েলকাম বেক টু মাই চ্যানেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমাৰ বৰ্তমান ভাল। এতিয়া আমি এফালে যাবলৈ লৈছোঁ, ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু শেষত ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনে পালে। বলক নহ'লে গৈ আছোঁ আমি এতিয়া গৈ আছোঁ। কৈ দিয়া আমি এতিয়া গৈ আছোঁ। ক'ত গৈ আছোঁ কৈ দিয়া আকৌ। আমি ক'ত গৈছোঁ কৈ দিয়া। আমি ক'ত গৈছোঁ কৈ দিয়া। হে ফুল লগালে তো আমি ক'ত গৈছোঁ কৈ দিয়া আকৌ। আমি ট্ৰেক্টৰ গাড়ী আনিব গৈছোঁ। মেডামে ট্ৰেক্টৰ গাড়ী আনিব দেই। নীলা নহয়, য়েল্লো য়েল্লো। হাই কৈ দিয়া। এতিয়া আমি পাইছোঁ লাদৈগড় চাৰিআলি মেজিক। আমাৰ যোৰহাট টাউনখন অকণমান দেখাই দিলোঁ আপোনালোকক। ফাৰ্ষ্ট টাইম গৈ মই মোবাইল দোকানত সোমালোঁ। এইখন দোকানত আপোনালোকে সকলো ধৰণৰ মোবাইল পাব। ভিভ', চেমচাং, ৰিয়েলমি, এপল মোবাইল, সকলো ধৰণৰ মোবাইল পাব। এইখন দোকানখন আছে যোৰহাট থানা ৰোডত আছে, আপোনালোকে আহিব পাৰে। নিউ ফোনৰ পৰা অলপ মই ভিডিঅ' কৰি চালোঁ কেনেকুৱা লাগিছে বুলি। মোবাইল দোকানৰ পৰা ওলাই এতিয়া মই LIC অফিচত আছোঁ। LIC দিব আছিলে, সেইকাৰণে লাইন কৰি আছোঁ। এতিয়া দেখাই দিলোঁ আপোনালোকক অলপ। এতিয়া মই বিশাল পালোঁ, বিশাল মাৰ্কেট। কিছুমান বজাৰ কৰিব আছিলে, সৰু সুৰা বজাৰ, সেইকাৰণে আহি গ'লোঁ। বেটাৰ কাৰণে এতিয়া কাপোৰ চাইছোঁ, আকৌ খেলনা লাগে বোলে, খেলনা চাই দিছোঁ বেটাৰ কাৰণে। তাৰপিছত মই চাইছোঁ কিছুমান কিটচেনৰ বস্তু। আহিলোঁ যেতিয়া লৈ যাওঁ কিছুমান। এইবোৰ বজাৰ কৰিবলৈ ভাল বস্তুবোৰ মাৰ্কেটত, কিন্তু এনেকুৱা দীঘল লাইন পাতিব লাগে নহয় বিল পে' কৰিবলৈ, আমনি লাগি যায়। এভৰিৱান, আমি ঘৰ আহি পালোঁ। তাৰপিছত বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ইমান ৰ'দ দিছে, ইমান গৰম পৰিছে সেইকাৰণে। তাৰপিছত বেটাও টোপনি ধৰিছিলে, তেনেকৈ আমনি কৰি আছিলে অলপ, বিশেষকৈ গৰমটোৰ কাৰণে। ইমান ৰ'দ দিছে নহয়। তাৰপিছত মইনো কি কি শ্বপিং কৰি আনিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকিব আপোনালোকে। আমি ঘৰ আহি পোৱা বাৰু টাইম হ'ল, অলপ মানে টাইম হ'ল। তাৰপিছত ভাত খালোঁ, ভাত খাই এনেকৈ গা চা ধুই মেলি ফ্ৰেছ হ'লোঁ। তাৰপিছত আপোনালোকক দেখাম মইনো কি কি শ্বপিং কৰিলোঁ। এতিয়া মই আপোনালোকৰ আগত এটা ফোন আনিছিলোঁ। মই iDigital আছিলে দোকানখনৰ নাম। মই আপোনালোকৰ আগত আনবক্সিং কৰিম। এইখন বিলখন। মই বেছি দামী ফোন নাই লোৱা, কাৰণ মোক অকল ভিডিঅ' চাবলৈ আছিলে। যিটো মোৰ আগৰ ছাপোৰ্ট ফোন আছিলে সেইটো বেটাই ভাঙি দিলে। দুবাৰ বনালোঁ মই, ডিছপ্লে গ'ল। দুবাৰ বনাইছিলোঁ, কিন্তু কিমাননো বনাই থাকিম বুলি এটা নিউ আনি ল'লোঁ, সেইকাৰণে প্ৰয়োজন হৈ আছিলে। সেইকাৰণে কম দামৰে এটা আনিলোঁ। এইটো চাৰ্জাৰ হয়।
অকল আজিকালি ফোনবোৰত চাৰ্জাৰহে আহে। এয়া দীঘল আছে বাৰু চাৰ্জাৰডাল। এতিয়া ফোনটো দেখাই দিছোঁ আপোনালোকক। মই লৈছোঁ ইয়াত Realme C11 লৈছোঁ। এয়া কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। বেগটো দেখিছেনে? ধুনীয়া, খুবেই মৰম লাগিছে মোৰ। ভালছে ৰাখি দিব লাগিব, ধুনীয়া লাগিছে। বেটা গৰমত পিন্ধিবৰ কাৰণে আনি দিছোঁ এযোৰ। বেটাৰ কাৰণে চাৰ্ট আনি দিছোঁ। চাৰ্টকেইটা দুখন ন, আৰু এখন সেম কালাৰ, এটা অলপ য়েল্লো কালাৰ, দুখন। এযোৰ বা ল'ৰাটোৰ কাৰণে আনি দিছোঁ। এযোৰ লগত পেণ্ট আছে। বেটাৰ কাৰণে পেণ্ট আনিছোঁ এইটো, আৰু এটা পেণ্ট বেটাৰ কাৰণে। হাজবেণ্ডৰ কাৰণে টি চাৰ্ট দুটা লৈ আনিলোঁ গৰমত পিন্ধিবৰ কাৰণে। বেটাৰ কাৰণে চশমা এটা আনি দিছোঁ। এইটো চশমাটো আনি দিব লাগে নি বাৰু? কেনেকুৱা লাগিছে? তাৰপিছত মই আনিলোঁ এইয়া এনেকুৱা প্লেট দুখন আনিছোঁ মই। বাই ওৱান গেট ওৱান দি আছিলে ফ্ৰী, সেইকাৰণে আনিছোঁ। তাৰপিছত আৰু বাই ওৱান গেট ওৱান ফ্ৰী দি আছিলে, এইটো লৈ আনিলোঁ। এয়া দিয়া আছে বাই ওৱান গেট ওৱান ফ্ৰী বিশালৰ পৰা। এইটো ভয়ে লাগে ফাটি যাব বুলি। এতিয়া ইয়াত আছে 3খন প্লেট আছে, তাৰপিছত 3খন বাতি আছে। 119তে এইবোৰ দি আছিলে কাৰণে মই লৈ আনিলোঁ। বিশালৰ পৰা। কেতিয়াবা এইবোৰ ইউজ কৰিব পাৰি আৰু, প্লাষ্টিকৰ হয়। এয়া লঘু পাতলা, ধুনীয়া লাগিছে দেখিবলৈ, এটা কালাৰৰে। পিছত বেটাই আনিলে এইটো, বেটাৰ কাৰণে আনি দিলোঁ এইটো। বেটাই খেলি থাকিব। এয়া সৰু প্লেট এটা আনিলোঁ। কাটা চামুচ 4টা আছে ইয়াত। এইকেইটাই আৰু। তাৰপিছত মোৰ কাৰণে আনিলোঁ এয়া নাইটি আনিলোঁ। গৰম দিনত লাগে যিহেতু সেইকাৰণে আনিলোঁ। মাৰ কাৰণে ব্লাউজ এখন আনিলোঁ। আৰু মোৰ কিছুমান সৰু সুৰা বস্তু আনিলোঁ। আজিৰ মোৰ শ্বপিং এইখিনিয়ে আছিলে আৰু। এতিয়া ইভিনিং বেটাৰ লগৰ এটা আহিলে ঘৰৰ ওচৰৰে, দুইটাই ইমান ধুনীয়া খেলি আছে। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। দুইটাই বৰ ধুনীয়াকৈ খেলি আছিলে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। শেষত ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।